মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায় অখণ্ড সংখ্যাৰ সংখ্যাৰেখাত যোগ আৰু বিয়োগৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমতে আহা আমি চাওঁ যে সংখ্যাৰেখাৰ সহায়ত অখণ্ড সংখ্যাৰ যোগনো কেনেকৈ কৰা হয়। প্ৰথমতে আমি চাওঁ আহা দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগ সংখ্যাৰেখাৰ সহায়ত আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া দেখিছা এইডাল সংখ্যাৰেখা হয়নে, যিহেতু 3ৰ লগত 4টো যোগ কৰিব দিছে, সেয়েহে প্ৰথমে আমি 0ৰ পৰা 3 একক কোনফালে যাম, সোঁফালে যাম। যিহেতু 3টো এটা ধনাত্মক সংখ্যা, সেয়েহে এয়া আমি 3 ঘৰ এইফালে আহিলো, দেখিলো যে এইটো 3 হয়নে। এতিয়া এই 3টোৰ লগত আকৌ 4 আমাৰ যোগ কৰিব লাগে। যিহেতু আমি জানো যোগ কৰিলে সদায় সংখ্যাৰেখাত আমি সংখ্যাটোৰ পৰা সোঁফালে যাব লাগে। যিহেতু 3ৰ লগত 4 যোগ কৰিব লাগে, সেয়েহে 3ৰ পৰা আমি আকৌ 4 ঘৰ কোনফালে যাম, সোঁফালে যাম। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ দেখিলা। এনেকে 4 ঘৰ যোৱাৰ পিছত আমি কি পালো, 7 পালো। তাৰ মানে কি হ'ব এতিয়া 3 + 4 = 7। এইবাৰ আমি চাওঁ আহাচোন সংখ্যাৰেখাৰ সহায়ত এটা ঋণাত্মক আৰু এটা ধনাত্মক সংখ্যাৰ যোগনো আমি কেনেকৈ নিৰ্ণয় কৰোঁ। এতিয়া এই সংখ্যাৰেখাডালত প্ৰথমতে কি কৰিব লাগিব, আমি যিহেতু -3 + 4 আছে, সেয়েহে 0ৰ পৰা বাওঁফালে আমি 3 একক যাব লাগিব। যিহেতু এইটো এটা ঋণাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাবিলাক সদায় 0ৰ বাওঁফালে থাকে, সেয়েহে আমি কি কৰিলোঁ, 3 একক বাওঁফালে আহিলোঁ। ঠিক আছে, এইটো -3 আৰু ইয়াৰ লগত আকৌ +4 মানে 4টো ইয়াৰ লগত যোগ হৈ আছে, সেয়েহে আমি কি কৰিম, এতিয়া -3ৰ পৰা আৰম্ভ কৰি 4 একক সোঁফালে আগবাঢ়ি যাব লাগিব। এতিয়া কি হ'ব, এনেকে 1 ঘৰ 2 ঘৰ 3 ঘৰ এইটো হৈছে 4 ঘৰ। ঠিক আছে, এতিয়া এনেকে 4 ঘৰ সোঁফালে আহোঁতে আমি কি পালো, 1 পালো। তাৰ মানে -3 + 4 = কিমান হ'ব আমাৰ, 1। এতিয়া এনেকে সংখ্যাৰেখা ব্যৱহাৰ নকৰিও আমি যোগটো কৰিব পাৰো। চোৱা, যেতিয়া এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যা যোগ কৰিব দিয়ে, অৰ্থাৎ এটাৰ আগত মাইনাছ চিন থাকে আৰু এটাৰ আগত প্লাছ চিন থাকে, তেতিয়া আমি কি কৰিব লাগে, সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে। আৰু বিয়োগফলৰ আগত সদায় ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন থাকে সেই চিনটো বহুৱাব লাগে। যিহেতু 4টো -3তকৈ ডাঙৰ আমি সকলোৱে জানো, গতিকে আমি কি কৰিম, 4ৰ পৰা -3টো বিয়োগ কৰিম। গতিকে 4ৰ পৰা 3 গ'লে কিমান হ'ব আমাৰ, 1। আৰু যিহেতু 4টো ডাঙৰ আৰু 4টোৰ আগত কি চিন আছে, প্লাছ চিন আছে, সেয়েহে আমাৰ কি হ'ব, 1ৰ আগত প্লাছ চিন বহুৱালেও হ'ব বা নবহুৱালেও হ'ব। গতিকে গম পালা, এনেকে সংখ্যাৰেখাৰ সহায়ত আমি মান নিৰ্ণয় কৰিব পাৰোঁ বা এনেকে সাধাৰণভাৱেও আমি যোগফল এটাও উলিয়াব পাৰোঁ। 4 আৰু -5ৰ যোগফল নিৰ্ণয় কৰিব লাগে। এতিয়া 4টো হৈছে এটা ধনাত্মক অখণ্ড সংখ্যা আৰু -5টো হৈছে এটা ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া এইটো হ'ব আমাৰ কেনেকে, 4 + -5। ঠিক আছে, এতিয়া এইটো যদি আমি ইয়াতে পাতো 4 টো 4 হ'ব। দেখিছা যে এই 5টোৰ আগত কেইটা চিন আছে, 2টা চিন আছে। এনেকে 2টা চিন থাকিলেনো আমাৰ কি চিন বহিব সেইটো আমি জানিব লাগিব। এতিয়া তাৰ কাৰণে কেইটামান মন কৰিবলগীয়া কথা হ'ল, যেতিয়া এনেকে 2টা চিন একেলগে থাকিব আৰু সেই চিন দুটা প্লাছ হ'ব, তেতিয়াহ'লে কি হ'ব, প্লাছ হ'ব। যদি প্লাছ আৰু মাইনাছ 2টা চিন থাকে তেনেহ'লে চিনটো হ'ব মাইনাছ। যদি মাইনাছ প্লাছ থাকে তেনেহ'লে হ'ব মাইনাছ, আৰু মাইনাছ থাকিলে হ'ব প্লাছ। এতিয়া দেখিছা ইয়াতে প্লাছ আৰু মাইনাছ আছে হয়নে, গতিকে 5ৰ আগত চিনটো আহিব মাইনাছ, প্লাছ মাইনাছ হ'লে মাইনাছ হয়। গতিকে কি হ'ল, 4 - 5। এতিয়া এই যোগটো সংখ্যাৰেখাৰ সহায়ত কেনেকে কৰে আমি চাওঁ আহা। এতিয়া 4 + -5 মানে হৈছে 4 - 5। সেয়েহে আমি প্ৰথমতে কি কৰিব লাগিব, 0ৰ পৰা 4 একক সোঁফালে যাব লাগিব। ঠিক আছে, গ'লো, কি পালো, 4 হয়নে। এতিয়া 4ৰ পৰা 5টো মাইনাছ হৈ আছে এইখিনি মতে, গতিকে আমি কি কৰিব লাগিব, এতিয়া 5 ঘৰ আমি
4 পৰা বাওঁফালে যাব লাগিব কিমান হ'ব এতিয়া চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ এনেকে 4 পৰা 5 ঘৰ বাওঁফালে হতে আমি কিমান পালো -1 পালো গতিকে আমি গম পালো যে 4 + -5 মানে কিমান হ'ব আমাৰ -1 এবাৰ দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফলনো কেনেকৈ উলিয়াব লাগে চাও হা এটা -3 লগত -4 টো যোগ কৰিব লাগে গতিকে -3 + -4 এটা মই কৈছিলো নহয় যদি এনেকৈ দুটা চিন থাকে তেনেহলে আমাৰ কি হ'ব এতিয়া এটো -3 টো আমি বহুৱালো এটো +-4 আছে গতিকে প্লাসে মাইনাসে কি হ'ব আমাৰ মাইনাস হ'ব গতিকে -3 -4 আৰু ইয়াৰ অৰ্থ হ'ল -3 পৰা 4 টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে সংখ্যা ৰেখাৰ সহায়ত আমি ভালদৰে বুজি লওঁ এতিয়া এই সংখ্যা ৰেখাডালে মন কৰা প্ৰথমতে কি কৈছে যে -3 পৰা 4 টো বিয়োগ কৰিব লাগিব এইখিনি মতে দেই এতিয়া আমি কি কৰিম প্ৰথমে যেহেতু -3 আছে গতিকে 0 পৰা 3 ঘৰ বাওঁফালে আহিলো -3 পালো এতিয়া এই -3 পৰা 4 টো বিয়োগ কৰিব লাগিব হেহে আমি কোন ফালে যাম 4 ঘৰ বাওঁফালে যাব লাগিব কিমান হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ দেখিছা এনেকে -3 পৰা 4 ঘৰ বাওঁফালে হতে আমি কিমান পালো -7 পালো গতিকে ইয়াৰ এনসাৰটো কি হ'ব এতিয়া -7 বুজিলা আৰু ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফলো সদায় এটা কি হয় ঋণাত্মক অখণ্ড সংখ্যাই হয় হয়নে এতিয়া -3 -4 দুটা কি আছে ঋণাত্মক অখণ্ড সংখ্যা যেতিয়া আমি ইহতক যোগ কৰিলো ইয়াৰ যোগফলো এটা ঋণাত্মক অখণ্ড সংখ্যাই পালো ইয়াৰ উপৰিও অন্য এটা মন কৰিবলগীয়া কথা হ'ল যে যিকোনো অখণ্ড সংখ্যাৰ লগত যেতিয়া আমি শূন্যটো যোগ কৰিম বা শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা যোগ কৰিলে তাৰ যোগফলটো সদায় সেই সংখ্যাটোৱে হয় তোমালোকে আগৰ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পাই আহিছিলা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত পাই আহিছিলা গতিকে অখণ্ড সংখ্যাৰ লগতো সেই একে বিধিয়ে প্ৰযোজ্য হ'ব যেনে 0 + 2 কৰিলে আমাৰ কি হয় 2 হ'ব 2 টো এটা অখণ্ড সংখ্যা আকৌ 0 + -9 কৰিলে কি হ'ব 0 - 9 that is -9 হয়নে আকৌ আমি লিখিব পাৰো -6 + 0 তাৰ মানে কিমান হ'ব -6 হ'ব অৰ্থাৎ যিকোনো অখণ্ড সংখ্যা যেতিয়া আমি শূন্যৰ লগত যোগ কৰো তেতিয়া কি হয় সেই সংখ্যাটোৱে আমি পাওঁ এবাৰ টপিক হৈছে যে সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ বিয়োগ এতিয়া মই ইয়াতে যিকোনো দুটা অখণ্ড সংখ্যা লৈছো ধনাত্মক অখণ্ড সংখ্যা 5 - 3 এটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা বিয়োগ কৰি আহিছা 5 - 3 মানে 2 হয়নে বা 8 - 3 মানে কিমান পাম আমি 5 এটা এই যি দুটা ধনাত্মক অখণ্ড সংখ্যাৰ বিয়োগফল এইটো সংখ্যা ৰেখাত আমি ভালদৰে বুজি লোৱা হা এতিয়া এই সংখ্যা ৰেখালৈ মন কৰা যেহেতু ইয়াতে দিছো যে 5 - 3 গতিকে আমি প্ৰথমতে কি কৰিব লাগিব যেটো 5 টো এটা কি ধনাত্মক অখণ্ড সংখ্যা হেহে আমি শূন্যৰ পৰা যেটো সোফালে সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যা থাকে আমি শূন্যৰ পৰা 5 ঘৰ কি আহিলো সোফালে আহিলো এতিয়া এই 5ৰ পৰা 3 টো বিয়োগ কৰিব দিছে তোমালোকে এটা কথা মন কৰিবা যোগ কৰিলে সদায় সংখ্যা ৰেখাত কি হয় সংখ্যাটোৰ পৰা সোফালে যাব লাগে আৰু বিয়োগ কৰিলে সদায় যেটো সংখ্যা বিয়োগ কৰা হয় যেটো সংখ্যাৰ পৰা কৰা হয় সেই সংখ্যাটোৰ পৰা যিমানখিনি বিয়োগ কৰা হয় সেই ঘৰ কি আহিব লাগে বাওঁফালে আহিব লাগে গতিকে 5 - 3 আছে হেহে আমি কি কৰিম এতিয়া 5ৰ পৰা 3 টা ঘৰ আমি কি কৰিম বাওঁফালে আহিম 1 ঘৰ 2 ঘৰ 3 ঘৰ হয়নে গতিকে 5 - 3 বুলি কওঁতে আমি কিমান পালো এতিয়া 2 একেদৰে 8 - 3 আছে হেহে আমি কি কৰিম ইয়াতেও শূন্যৰ পৰা সোফালে 8 ঘৰ গলো হয়নে এতিয়া ইয়াৰ পৰা কি কৰিব লাগিব 3 ঘৰ বিয়োগ কৰিব লাগিব হেহে কি কৰিম 3 ঘৰ বাওঁফালে আহিম যেহেতু বিয়োগ কৰিলে সদায় মন কৰিবা সংখ্যাটোৰ পৰা বাওঁফালে আহিব লাগে এনেকে বাওঁফালে হতে আমি কিমান পালো 5 গতিকে 8 - 3 = 5 এতিয়া এইকেইটা আছিল ধনাত্মক অখণ্ড সংখ্যাৰ বিয়োগ কিন্তু এনেকুৱা সংখ্যাওটো থাকে ঋণাত্মক অখণ্ড সংখ্যা এটাৰ পৰা ধনাত্মক অখণ্ড সংখ্যা এটা বিয়োগ কৰিব লাগে ধৰি লোৱা তোমালোকে -5 - 2 কম পালা -5ৰ পৰা 2 টো বিয়োগ কৰিব লাগে
এতিয়া এই বিগফলটো আমি কেনেকৈ পাতিম সংখ্যা ৰেখাৰ সহায়ত ভালদৰে বুজি লওঁ এতিয়া যেহেতু -5 পৰা 2 টো বিগ কৰিব লাগে যেহেতু -5 টো এটা ঋণাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাবিলাক ক'ত থাকে শূন্যৰ বাওঁফালে থাকে হয়নে সেয়েহে আমি কি কৰিলো শূন্যৰ পৰা 5 গড় বাওঁফালে আহিলো কি পালো -5 এতিয়া এই -5 পৰা আকৌ 2 বিগ কৰিব লাগে বিগ কৰিলে কি আছিল যে সংখ্যাটোৰ পৰা সদায় বাওঁফালে যাব লাগে সেয়েহে আমি 2 ঘৰ কোনফালে যাম বাওঁফালে যাম কলে কি পালো -7 গতিকে এইটো কি হ'ব এতিয়া -7 এবাৰ চোৱা যদি এটা ধনাত্মক অখণ্ড সংখ্যাৰ পৰা আন এটা ঋণাত্মক অখণ্ড সংখ্যাৰ বিগফল উলিয়াব লাগে তেতিয়ানো ইয়াৰ বিগফলটো কি হ'ব চাও 7 টো এটা ধনাত্মক অখণ্ড সংখ্যা তাৰ পৰা কি কৰিব দিছে -5 এই ঋণাত্মক অখণ্ড সংখ্যাটো বিগ কৰিব দিছে সেয়েহে -5 এতিয়া তোমালোকক আগতে মই কৈ আহিছো যে যদি এনেকে দুটা চিন থাকে তেতিয়া চিনটো কি আহে যদি মাইনাস মাইনাস থাকে তেতিয়া সদায় চিনটো কি হ'ব প্লাস হ'ব গতিকে কি হ'ব এতিয়া 7 - -5 মানে 7 + 5 এতিয়া এই সংখ্যা ৰেখাডালত আমি কি কৰিম 7 - -5 ৰ বিগফল লিয়াম এটা 7 - -5 মানে 7 + 5 গতিকে আমি কি কৰিলো 0 ৰ পৰা 7 ঘৰ সোফালে গলো হয়নে এতিয়া এই 7 ৰ লগত যেহেতু 5 টো যোগ হৈ আছে সেয়েহে আমি আকৌ কি কৰিম 5 ঘৰ সোফালে যাম গতিকে কিমান পালো 12 গতিকে কিমান হল 7 - -5 মানে 7 + 5 অৰ্থাৎ কিমান পালো আমি 12 পালো এইবাৰ চোৱা -6 আৰু -2 বিয়োগফল নিৰ্ণয় এতিয়া দেখিছা যে -6 আৰু -2 দুয়োটাই একোটা ঋণাত্মক অখণ্ড সংখ্যা গতিকে আমি এতে পাতি ললো -6 -2 হয়নে তাৰ মানে -6 ৰ পৰা -2 বিয়োগ কৰিব লাগে গতিকে -6 মানে -6 আহি গল এতিয়া দেখিছা ইয়াতে কি আছে দুটা চিন আছে এনেকে - দুটা চিন থাকিলে আমাৰ কি হয় প্লাস হয় গতিকে কি হ'ব -6 + 2 এটা সংখ্যা ৰেখাত আমি বহুৱাই চাও এতিয়া চোৱা যেহেতু -6 হনে প্ৰথমতে আমি কি কৰিম 0 ৰ পৰা 6 ঘৰ আমি বাওঁফালে গলো কি পালো -6 পালো এতিয়া এই -6 ৰ লগত যেহেতু 2 টো প্লাস হৈ আছে এইখিনি আমি এনেকে চিনটো উঠাওতে কি পালো +2 পালো কিহে -6 ৰ লগত যেহেতু +2 টো প্লাস হৈ আছে আমি কি কৰিব লাগিব -6 ৰ পৰা 2 ঘৰ কোনফালে যাব লাগিব সোফালে কিমান হ'ব 1 ঘৰ 2 ঘৰ আহিলো এতিয়া দেখিলো যে -6 ৰ পৰা 2 ঘৰ সোফালে আহোতে আমি কিমান পালো -4 পালো তাৰ মানে আমি গম পালো -6 - -2 বা -6 + 2 মানে আমি কিমান পালো -4 পালো এই প্ৰশ্ন দুটালে মন কৰা -5 তকৈ 5 বেছি হলে অখণ্ড সংখ্যাটো কি হ'ব এতিয়া এই অখণ্ড সংখ্যাটো উলিয়াব লাগিলে সংখ্যাটো কি যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব আমি জানো যে বেছি বুলি ক'লে সদায় যোগ কৰিব লাগে সেয়েহে নতুন অখণ্ড সংখ্যাটো উলিয়াবলৈ -5 ৰ লগত 5 টো যোগ কৰিব লাগিব যেহেতু 5 বেছি বুলি কৈছে একেদৰে -4 তকৈ 2 কম হলে অখণ্ড সংখ্যাটো কি হ'ব যেহেতু 2 কম বুলি কৈছে সেয়েহে -4 ৰ পৰা 2 টো বিয়োগ কৰিব লাগিব ইয়াতে তোমালোকক মই দুটা হোমৱৰ্ক দিছো এই হোমৱৰ্ক এটা কৰিবলৈ চেষ্টা কৰিবা